বৰ্তমান যেহেতু জানুৱাৰী মাহ আহি আছে, এখন ব্ৰিজৰ কথা মই কৈ আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, সকলোকে স্বাগতম আছোঁ নতুন ভিডিঅ'ত। চ' আজি আহিছোঁ, দেখা পাইছে গেটখন দেখিয়ে গমেই পাইছে ক'ত আহিছোঁ। চ' এইখন ধুনীয়া গেট। মই আহিছোঁ বৰ্তমান ৰাণীঘাট। চ' ৰাণীঘাটত আজি ভিতৰত গৈ চাম। বৰ্তমান যিহেতু জানুৱাৰী মাহ আহি আছে, পিকনিক এটা ধুনীয়া স্পট আছে, ভিতৰত গৈ দেখা পাম। গেটখন দেখিয়েই মোৰ ভাল লাগি গৈছে। চ' ইয়াতে হয়তো টিকেটৰ ছিষ্টেম কৰিব পাৰে। মজা, ইয়াতে টিকেটৰ ছিষ্টেম কৰি দিছে। চ' বাছ আনিলে 500 টকা, টাটা উইংগাৰ 300, টাটা মেজিক 250, তাৰপিছত কাৰ লৈ আহিলে 200 টকা, তাৰপিছত ট্ৰেক্টৰ আনিব পাৰে, ট্ৰেক্টৰ আনিলে 250 টকা। তাৰপিছত আমাৰ যিহেতু বাইক, আমি বাইকেই বেছিভাগে লৈ আহোঁ ন, তো বাইক হ'লে 50 টকা আমি দিব লাগিব। চ' টাইম হ'ল ৰাতিপুৱা 7টা বজাৰ পৰা আবেলিলৈকে 4 বজালৈকে মানে খোলা থাকিব। তাৰপিছত এইখন এনেকৈ বনাই দিছে আৰু ডিজাইনটো। চ' ডিজাইনটো কেনেকুৱা লাগিছে? চ' ধুনীয়া লাগিছে ডিজাইনটো। চ' বাইকখন থৈ দিছোঁ ইয়াতে। চ' এতিয়া ভিতৰত গৈ চাওঁ, আমি ভিতৰত কেনেকুৱা ডিজাইন কি বনাইছে। চ' নতুন কি লুক দিছে তাত চোৱাৰ কাৰণে আমি ভিতৰত গৈ আছোঁ এতিয়া। এই চাৰিওফালে বগৰী গছ। চ' এইপিনে মানাস নেশ্যনেল পাৰ্ক আছে, আৰু এইপিনে আমি এতিয়া পোনে গৈ আছোঁ। হাতী আহিব নোৱাৰাৰ কাৰণে মানে ইয়াতে তাৰ দি দিছে, এনেকৈ চাৰিওফালে দি দিছে আৰু। চ' সন্ধিয়া হ'লে তাৰমানে ইয়াতে হাতী চাতী আহেতো। লিমিট ধৰি দিছে দেখোন, স্পীড লিমিট 20ৰ ওপৰত যাব নোৱাৰা। আৰু এনেকৈ আমি গৈ আছোঁ এতিয়া। চ' ইয়াতে এইখন টিকট কাটি লৈছোঁ। চ' 50 টকাৰ টিকটখন। চ' আমি এতিয়া গৈ আছোঁ। অপিনে দেখা পাইছে এখন ব্ৰিজ টাইপৰ বনাইছে। চ' ভিউটো চাব পাৰি মাজত গৈ। চ' তাত এতিয়া গৈ আছোঁ। আৰু চাৰিওফালে জাণ্ডা গাড়ী দিছে, পতাকা আৰু মানে গাইজ এটা কি বুলি কয়, ইয়াতে দোকান চোকানো দিছে তাৰমানে। চ' অকেজনেল দোকান, এইবিলাক ছিজনেল। চ' এই দেখা পাইছে চিপছ পায় নেকি, তাত গৈ চাব লাগিব। দোকানত যাম, তাৰ আগে অলপ পানীখিনিত গৈ চাওঁ ৰ। পানীখিনি দেখি পূৰা মজা লাগিছে। ইয়াৰ পিছত আমি গৈ আছোঁ, ব্ৰিজত গৈ আছোঁ। চ' ৰাণীঘাটত এইবাৰ পিকনিক খোৱাটো তাৰমানে ভাল হ'ব, তাৰমানে এইবাৰ আহিব ৰাণীঘাট। চ' মই এইটো আহিমেই জানুৱাৰীত। খুলি অলপ পানীত খোজ দি চাওঁ। খুবেই ঠাণ্ডা পানী গাইজ, একেবাৰে গাটো পূৰা কাৰেণ্ট লাগি গৈছে। চ' এটা ধুনীয়া ভিউ পইণ্ট আছে, দেখা পোৱা গৈছে। থাকি যাব মন যায়, কি শীতল পানী। চ' ইয়াতে এতিয়া এনেকৈ ভিউ ল'ব পাৰিব, চেলফি উঠিব পাৰিব। হেল্ল' গাইজ, মই এতিয়া কুৰকুৰি খাই আছোঁ অলপ। দেখা পাইছে ভাজা কুৰকুৰি কিবাকিবি খাই আছোঁ। মানে কি হ'ল, আজি খানা চানা নাখাওঁ তাৰমানে, ভাত খোৱাকৈ এদিন আহিম তাৰমানে, পাৰ্টি কৰাকৈ 1 তাৰিখৰ আগতে আহিব লাগিব। চ' এতিয়া মানে মেইন যিটো আমাৰ ৰাণীঘাটৰ কেন্দ্ৰবিন্দু, যিটোক লৈ মানুহে মানে বেছি আহিম বুলি এক্সাইটেড হৈ আছে, সেই বস্তুটো হ'ল দেখা পাইছে পিনে এখন ব্ৰিজ আছে। চ' ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰিছে, ধুনীয়া লাগে গৈ তাত। ভিউটো এতিয়া মানে দেখুৱাই আছোঁ এতিয়া গৈ। আৰু এইপিনে যে দেখা পাইছে এটা ধুনীয়া চাংঘৰ টাইপৰ, সেইটোতো এতিয়া আমি গৈ আছোঁ লাহে লাহে। চ' গতিকে চাই থাকিব। হেল্ল' গাইজ, এতিয়া আহিছোঁ চ' চাংঘৰৰ ওপৰৰ পৰা আমি ভিউটো চাওঁ, কেনেকুৱা লাগে গৈ। এই চাংঘৰটোৰ ওপৰৰ পৰা এতিয়া ভিউটো আমি চাই আছোঁ। চ' ৰাণীঘাটত আহি যদি আমি চাংঘৰত নুঠো কেনেকুৱা হ'ব। চ' ওপৰৰ পৰা ভিউটো খুবেই মজা হ'ব চাগে। চ' আমি ভিউটো চাই আছোঁ এতিয়া। চ' চাৰিওফালে বগৰী গছ। চ' এতিয়া ওপৰত উঠি আছোঁ, মানে বহুত সাৱধানে, যদি সৰু ল'ৰা ছোৱালী আহে বহুত সাৱধানে উঠিব লাগিব, কাৰণ ইপিনে বেৰ চেৰ নাই কাষত। চ' এনেকৈ ওপৰত উঠি আহিলোঁ এতিয়া আমি দেখা পাওঁ এনেকুৱা এটা ধুনীয়া ভিউ। চ' চাৰিওপিনে দেখা পাইছে। চ' গাইজ এই ভিউটো এনেকুৱাই আৰু। চ' ওপৰত টিংপাত আছে। খানা খোৱা বহুত পাৰ্টি আহিছে তাৰমানে, এইপিনে এটা আহিছে আৰু এইপিনে আছে 2-3টামান পাৰ্টি আছে। চ' মানে 1 জানুৱাৰীৰ পাৰ্টিটো আহি আছে আৰু নতুন বছৰৰ। চ' খাই আছে মানুহবিলাকে। তেও বহুত সাৱধানে নামিব লাগিব তাৰমানে, ইয়াতে যদি ভালদৰে নানামা এনেকৈ জোতাৰ লেচ খোলা খাই আছে। জোতাৰ লেচ খোলা খাই থাকিলেতো আৰু অসুবিধা হয়। চ' এবাৰ ইয়াতে অঘটন হৈ যোৱাৰ চান্স আছে। চ' সেইকাৰণে আয়োজন হৈ আছে পূৰা। চ' এইবিলাক মানে যিমান দেখা পাইছে চব খানা খোৱা প্লেচ। চ' য'তেই ইচ্ছা তাতেই বহি যাব পাৰি আৰু। চ' কেৰাহী লৈ আহিলে হ'ল খানা খোৱাৰ কাৰণে, বাকী প্লেচৰ অভাৱ নাই। চ' এতিয়া আমি আহি পাইছোঁ আমাৰ যিখন মানে বাঁহৰ
ব্ৰিজ আছে। ভাইটিহঁতে চেলফি উঠি আছে বা ফটো উঠি আছে। চ' কেমেৰা লৈ আহিছে। চ' এতিয়া আমি ভিউ পইণ্টটো মাজৰ পৰা চাই আছোঁ। চ' মাজত যিহেতু নদীৰ আমি মাজভাগত আমি থিয় দিম এতিয়া। চ' ইয়াতে ধুনীয়া দেখা পাইছে জাণ্ডাবিলাক দিছে বেলেগ বেলেগ ৰং বিৰঙৰ। হ'ল ব্ৰিজ, যিখন ব্ৰিজৰ কথা মই কৈ আছোঁ। ভিতৰত অলপ কাট দিছে তাৰমানে এইবিলাক। যিহেতু হয়, চ' মানে দেখা পাইছে দ। চ' এইখন নতুন ইয়াৰ তাৰমানে নতুন লঞ্চিং হ'ব আৰু হৈ আছে। চ' ইয়াতে ৰাণীঘাট বুলি লিখি দিছে আৰু পিনে চ' গাইছ এনেকুৱাই আছিলে আৰু ব্ৰিজখন দেখা পালে। চ' এতিয়া এইখিনিয়ে দেখাব লগা আছিলে। চ' ৰাণীঘাটৰ নতুন ইয়াৰ নতুন বস্তু এটা মানে লঞ্চ কৰিছে আৰু। চ' এইখিনিয়ে কথা। চ' ৰাণীঘাটত আহিব পাৰিব। চ' অলপমান চাৰ্জেছ পৰে আৰু বাকী একো নাই, খানা খাই ধুনীয়াকৈ যাব পাৰিব। বগৰীৰ তলত বহিব পাৰিব। আগৰবাৰ ইয়াতে মই খানা খাই গৈছোঁ এইখিনি ঠাইতে। চ' এইবাৰো কোনোবা এটা প্লেচ ল'ব লাগিব। চ' ডাষ্টবিনৰ ব্যৱস্থাও কৰি দিছে। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে সামৰিব লাগিব আৰু নেক্সট ভিডিঅ' বনাই আছোঁ এতিয়া। নতুন ভিডিঅ' আহি আছে। চ' এতিয়া এইটো এটা সৰু ভিডিঅ'। গাইছ ৰাণীঘাট মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু পাণবাৰী বুলি ক'লে তাৰমানে ৰাণীঘাট আহি পৰে, মানাস নেশ্যনেল পাৰ্ক আহি পৰে, পাণবাৰী কালী মন্দিৰ আহি পৰে। মানে গোটেইখিনি বস্তু ইয়াতে চাব লগা বস্তু বহুত আছে তাৰমানে। চ' আহিব পাৰে ইয়াতে, ধুনীয়া প্লেচ। মানাস নদীটো যিহেতু মুখত। চ' এনেই সাধাৰণতে ক'ৰবাত খাব গ'লে মানে দোকান চোকান পোৱা নাযায়, অসুবিধা হৈ যায়। কিন্তু ইয়াতে দোকান, তাত মানে গাহৰি মাংস বনায়, তাতে আৰু বহুত কিবা কিবি বস্তু মানে বনায় আৰু। চ' তাৰ কাৰণে মানে আহি খুবেই ভাল লাগে। আৰু যিটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো মানে য'তে ত'তে পোৱা নাযায় তাৰমানে। এই এনভাইৰনমেণ্টটো মানে খুবেই ভাল লাগে। চ' আৰু বিশেষকৈ গছৰ তলত খানা খাই, যেতিয়া নদীৰ কাষ নদী থাকিব তাতে মানে খানা খাই মজাটো খুবেই ভাল হয় আৰু। চ' যিসকলে নাজানে কৈ দি আছোঁ, পাণবাৰী এইটো চিৰাং পৰে। মোটামুটি হাই ৰোডৰ পৰা 15-16 কিলোমিটাৰ ভিতৰত হ'ব আৰু, গতিকে আহিব পাৰে। চ' তেনেকুৱা আৰু এটা ধুনীয়া পৰিৱেশ আছে আৰু। আজিকালিতো গুগল মেপত গমেই পায়, চালেই গম পোৱা যায় এৰিয়াটো কেনেকুৱা ধৰণৰ। চ' সেইখিনিয়ে কথা আৰু। নতুন বছৰৰ মজাটো ল'ব পাৰে আৰু ইয়াতে। চ' আজিলৈ এইখিনিয়ে, বাই বাই। নতুন ভিডিঅ'ত লগ পাই আছোঁ এতিয়া।